धेमाजि जिल्ला गगामुख हालामनि फानबारि शिब मन्दिराव दिनैनिफ्राय जागायजेनबाय शर्मा बंसनि सान फालिदों। फैगौ 5 एप्रिलसिम सोलिबाय थानो गोनां शर्मा बंसनि बे हाबाफारियाव गोबां सुबुंफोरा बाहागो लानायखौ नुनो मोन्दों। श्रीमद भगवत महायज्ञ पुराण अनुशासननि थाखाय दिनै शर्मा बंसनि नखरनि सुबुंफोरा दियागल दैमायाव गोथार दै लायो। बे हाबाफारियाव शर्मा बंसनि अनगायैबो गोबां सुबुंफ्राबो बाहागो लादों होननानै फोरमायो। गगामुखनिफ्राय बिमल गयारिनि रिपर्ट बडलेण्ड बुब्लि। नंगौ बे समाव बडलेण्ड बुब्लि नायगिरि साफ्रोमखौबो आरो गोसो गोरबोनिफ्राय आं दिनै खुलुमना लाफिनबाय। नंगौ दिनैनि समावबो मोनसे श्रीमद भगवत पुराण बे पुराणखौ दिनैनिफ्राय जागायनानै मोनसेल' उपाधिनि दिनैनिफ्राय जागायनानै केमेरा पार्सन बिथांखौ आं दिन्थिफुंनो थाखाय खावलायग्रोदों। गासै थासारिखौनो दिनैनिफ्राय जागायनानै बिथांमोना सप्तासेनि हाबाफारि लानानै दिनैनिफ्राय बे जेदल दैसायाव गोथार दैखौ लांनो फैदों। बिथांमोना दिनैनिफ्राय जागायनानै बिथांमोना 5 एप्रिलसिम बिथांमोना मोनसे गावसिनि मोनसेल' उपाधिनि बा मोनसेल' टाइटेलनि बिथांमोना श्रीमद भगवत पुराणखौ फालिदों। बे फालिनायनि सोमोन्दै बिथांमोना गावसिनि न'खरनि सोद्रोमाफोरखौ लानानै दिनै बेसेबां जि गाजा गोमजा फैदों माखासे बाथ्राखौ आं बिथांमोननिफ्राय मिथिनो नाजागोन। কি ক'ব যে আজি শ্ৰীমদ ভগৱতত আজি জেধল নদীত আহি পানী জল ল'বলৈ আহিছে, কি ক'ব? হয়, হেৰি সংবাদমেলক অশেষ ধন্যবাদ থাকিল। তাৰপৰা শ্ৰীমদ ভাগৱত পুৰাণ আজি 7 দিনীয়া কাৰ্যসূচীৰে আমি জলযাত্ৰা আৰম্ভ কৰিছোঁ জীয়াৰুল নদীত। এই কাৰ্যসূচীত আমি সকলোকে অংশগ্ৰহণ কৰাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ পৰা আমাৰ 7 দিনীয়া কাৰ্যসূচীত চবে এনেকৈ ভাগ ল'ব বুলি আমি আশা ৰাখিছোঁ। আৰু শ্ৰীমদ ভাগৱত পুৰাণৰ এই শুভ ক্ষেত্ৰত চবে অংশগ্ৰহণ কৰিছে। জোন হাতী বৰা কিছুমান কথা সুধি লওক। আমি ইনভাইট কৰি আনিছোঁ, কথাটো সুধি লওক। बेजों लोगोसे सासे आंनि साखाथियाव दंबावो, बिथांनिफ्रायबो माखासे बाथ्राखौ मिथिनो नाजागोन। बिथांखौ गाहाय आलासि महरै लाबोदों। কি ক'ব? এতিয়া আপোনালোকক প্ৰথমে মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ পিছপৰা অঞ্চল হিচাপে আমি পানবাৰী সকলো জনবসতি মানুহে জনসাধাৰণৰ লোক আমি একত্ৰিত হৈ আজি মদ ভাগৱত আমি ধেমাজি হেতু অন্য জেগাত যিসকল শৰ্মা পৰিয়াল লোক আছে তেখেতলোকৰ আজি পিতৃ শ্ৰদ্ধাৰ হেতুকে আজি পুৰাণ মহাভাৰত তেখেতলোকে 7 দিনীয়া কাৰ্যসূচীৰে পাতিছে। তেখেতলোকৰ এই মহাভাৰত আজি জলযাত্ৰা প্ৰথম অনুষ্ঠান কাৰ্যসূচী, তাৰ দ্বিতীয় কাৰ্যসূচী ঠিক তেনেকৈ চলি যাব। আজি এই মহাভাৰত পুৰাণৰ আজি জলযাত্ৰাৰ আমি অতিকৈ আনন্দিত হৈছোঁ। ইয়াত বিভিন্ন জনজাতিৰ লোকো সহায় সহযোগিতা আগবঢ়াইছে আৰু তেখেতলোকেও জনাইছে যে সকলো জনগোষ্ঠীৰ মানুহে আহি আমাক সম্পূৰ্ণভাৱে সহায় সহযোগিতা আগবঢ়াব বুলি তেখেতলোকে আমাক মন্তব্য দিছে। কি ক'ব যে আৰু অনাগত দিনত এনেধৰণে যদি অনুষ্ঠানবিলাক আয়োজন কৰা হয়, এই অনুষ্ঠানবিলাকে মানুহৰ ভাতৃপ্ৰেম মনোভাৱ কঢ়িয়াই আনে। ঠিক জনসাধাৰণৰ মাজত আমি এনেকৈ জীয়াই আছোঁ। এনেধৰণে আমি সকলোকে এটা আহ্বান জনাইছোঁ, এনেধৰণে সকলোৱে মিলিজুলি আমাৰ এই মহাভাৰত কাৰ্যসূচীটো ভাগৱত কাৰ্যসূচীটো শান্তিৰে সুচাৰুৰূপে যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। बे समाव आंनि साखाथियाव दंबावो गाहाय बिथांमोननि गाहाय फुजारि, बिथांनिफ्रायबो माखासे बाथ्राखौ जों मिथिनो नाजागोन। কি ক'ব যে আজি জেদল নদীত পানী ল'বলৈ আহিলে? আমাৰ এই শ্ৰীমদ ভাগৱত মহাপুৰাণ সপ্তাহ জ্ঞান যজ্ঞৰ আজি প্ৰথম দিন। আমাৰ এই পৰাশৰ গোত্ৰ উৎপন্ন হওক কটেল পৰিবাৰৰ দ্বাৰা আয়োজিত এই শ্ৰীমদ ভাগৱত মহাপুৰাণৰ আজি প্ৰথম দিন আমাৰ কলহ যাত্ৰা। আমাৰ হিন্দু শাস্ত্ৰ মতে আমাৰ যিকোনো কাৰ্য নদীত আহি পেলাই সম্পন্ন কৰা হয়, আৰু আমাৰ নদীত আহি পেলাই যেতিয়া আমি পানী তোলোঁ, মূল কলহ স্থাপন কৰোঁ, তাৰ পাছতে আমাৰ ভাগৱত পাঠ আৰম্ভ হয়। গংগে চে যমুনে চৈবা গোদাবৰী সৰস্বতী নৰ্মদে সিন্ধু কাবেৰী জলেস্মিন সন্নিধিম কৰোঁ। ইমানটো কোৱাৰ পাছত আমি তাত পানী লৈ আমি কলহ স্থাপন কৰোঁ
আৰু মই সকলো অঞ্চলৰ ৰাইজক আহ্বান কৰি বিচাৰিছোঁ আজিৰ পৰা 7 দিন পৰ্যন্ত মই আপোনালোকৰ মাজত আছোঁ ভাগৱতৰ ব্যাখ্যা কৰিম আপোনালোকে যি ভাষাত যদি সকলো ৰাইজ যদি আহে মই অসমীয়া ভাষাটো ভাগৱত পাঠ ব্যাখ্যা কৰিব পাৰোঁ গতিকে সকলো ৰাইজক মই আহ্বান কৰিছোঁ আপোনালোকে আহক এই শ্ৰীমদ ভাগৱতৰ যিটো ব্যাখ্যা আপোনালোকে শুনক আৰু ইয়াৰ ভক্তিত আধ্যাত্মিকতাত আপোনালোকে লীন যাব বুলি মই আশা কৰিছোঁ আৰু কি ক'ব যে আজি ইয়াত জেদনৰীৰ পানী ল'ব আহি কেনেকৈ লাগিছে মন খুব ভাল লাগিছে মই ৰাইজে আপোনালোকৰ আপোনালোকক জনাই মই খুব ভাল পাইছোঁ আপোনালোককো মই ধন্যবাদ দিব বিচাৰিছোঁ কি হয় বড়োলেণ্ড 24/7 আপোনালোককো খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ মই যোৱাকালিলৈকে BTRৰ চিৰাং ডিষ্ট্ৰিক্টত আছিলোঁ কয়লা অঞ্চলত তাত 7 দিন খুব ধুনীয়াকৈ ভাগৱত পাঠ সমাপন কৰাৰ পিছত কালি আমি ৰাতিয়ে আহি পালোঁ আজি ৰাতিপুৱা আহি পাইছোঁ আহি পেলাই ইয়াত যিটো উষ্ণ আদৰণি আপোনালোকৰ মৰম আৰু স্নেহ আৰু স্বাগত এই দেখি পেলাই মোৰ খুব ভাল লাগিছে আৰু 7 দিন এনেদৰে অতিক্ৰম হ'ব বুলি মই আশা কৰিছোঁ 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पीकिंग कर्सखौबो फरायसाफोरनो होनाय जायो गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन बेनिखायनो बड'लेण्ड एकाडेमि सिनियर सेकेन्डारि फरायसालियाव फरायसा एबा नोंथांमोना मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन